এতিয়াৰে পৰা পঢ়াৰ লগতে ছাত্ৰ ছাত্ৰীক পাৰ্ট টাইম জব দিব দেশৰ এখন বিশ্ববিদ্যালয়ে। ছাত্ৰ ছাত্ৰীৰ আৰ্থিক দিশ আৰু সংস্থাপনৰ ক্ষেত্ৰত প্ৰতি লক্ষ্য ৰাখি লক্ষ্ণৌ বিশ্ববিদ্যালয়ে আৰম্ভ কৰিছে কৰ্মযোগী যোজনা নামৰ এখন আঁচনি। এই আঁচনিখনৰ জৰিয়তে বিদ্যালয়খনে বিদ্যালয়ৰ চৌহদত ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ সমান্তৰালকৈ অংশকালীন কৰ্মক্ষেত্ৰ প্ৰদান কৰিব। লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ আলোক কুমাৰ ৰায়ে কয় যে এই আঁচনিৰ জৰিয়তে এবছৰত অতি কমেও 15,000 টকা উপাৰ্জন কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে। উপাধ্যক্ষজনে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক কয় যে লক্ষ্ণৌ বিশ্ববিদ্যালয়ে ছাত্ৰৰ কৰ্মক্ষেত্ৰ তৈয়াৰ কৰিবলৈ কৃপতাৰে কাম সম্পাদন কৰিছে। ইয়াৰ বাবে তেওঁলোকে বিভিন্ন কাৰ্যক্ৰমনিকাও আৰম্ভ কৰিছে। কৰ্মযোগী আঁচনিৰ জৰিয়তে ছাত্ৰসকলক তেওঁলোকৰ শ্ৰেণীসমূহ শেষ হোৱাৰ পিছত অধিকতম 50 দিনৰ বাবে 2 ঘণ্টাকৈ কাম কৰাৰ অনুমতি প্ৰদান কৰা হ'ব। ইয়াৰ বাবে তেওঁলোকক প্ৰতি ঘণ্টাত লাভ কৰিব 150 টকা। উল্লেখ্য যে এই আঁচনিৰ জৰিয়তে এজন ছাত্ৰই 15,000 টকাকৈ উপাৰ্জন কৰিব পাৰিব এটা বছৰত। পুনৰবাৰ জনাইছো, লক্ষ্ণৌ বিশ্ববিদ্যালয়ে আৰম্ভ কৰিছে কৰ্মযোগী যোজনা নামৰ এখন আঁচনি। এই আঁচনিখনৰ জৰিয়তে বিশ্ববিদ্যালয়খনে বিশ্ববিদ্যালয়ৰ চৌহদত ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ সমান্তৰালকৈ অংশকালীন কৰ্মক্ষেত্ৰ প্ৰদান কৰিব। লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ আলোক কুমাৰ ৰায়ে কয় যে এই আঁচনিৰ জৰিয়তে এবছৰত অতি কমেও 15,000 টকা উপাৰ্জন কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে। উপাধ্যক্ষজনে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক কয়, লক্ষ্ণৌ বিশ্ববিদ্যালয়ে ছাত্ৰৰ কৰ্মক্ষেত্ৰ তৈয়াৰ কৰিবলৈ কৃপতাৰে কাম সম্পাদন কৰিছে। ইয়াৰ বাবে তেওঁলোকক বিভিন্ন কাৰ্যক্ৰমনিকাও আৰম্ভ কৰিছে। কৰ্মযোগী আঁচনিৰ জৰিয়তে ছাত্ৰসকলক তেওঁলোকৰ শ্ৰেণীসমূহ শেষ হোৱাৰ পিছত অধিকতম 50 দিনৰ বাবে 2 ঘণ্টাকৈ কাম কৰাৰ অনুমতি প্ৰদান কৰা হ'ব। ইয়াৰ বাবে তেওঁলোকক প্ৰতি ঘণ্টাত লাভ কৰিব 150 টকা। উল্লেখ্য যে এই আঁচনিৰ জৰিয়তে এজন ছাত্ৰই 15,000 টকাকৈ উপাৰ্জন কৰিব পাৰিব এটা বছৰত। ইয়ৰ ৰিপৰ্ট, নিউজ 99।